নমস্কাৰ, মই মনাশ্ৰী বৰদলৈ আপোনালোক সকলোলৈকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আচলতে আজি শাওনৰ শেষৰটো সোমবাৰ আৰু মোৰ সৌভাগ্য হৈছিল 13 আগষ্ট অৰ্থাৎ দেওবাৰে যোৱাকালি নাজিৰাত অৱস্থিত সকলোৰে পৰিচিত অগ্নিনাভ শিৱ মন্দিৰলৈ। আৰু সেই মন্দিৰভাগৰ কথা আমি সকলোৱে ফেচবুকৰ জৰিয়তে জ্ঞাত। আৰু মোৰো ইচ্ছা গৈছিল, বহুত ধুনীয়া আশা এটা পূৰণ হৈছিল আৰু সেইদিনা মই যাবলৈ পাইছিলোঁ। সকলোৱে জানেই তাতে শিখা মজিন্দৰ বৰুৱা সেয়া বাইদেউৰ ব্যক্তিগত ভূমিত বহুতো সাপে আচলতে দেখা দিছিলে আৰু তেতিয়া গৰখীয়াই মন্দিৰভাগ স্থাপন কৰিবলৈ কৈছিলে, সেইমতে কৰিছিলে আৰু লাহে লাহে এয়া এতিয়া ৰাজহুৱা পুণ্যভূমিলৈ ৰূপান্তৰিত হৈছে, নভবাকে আচলতে নজনাকে। আৰু বহুতো ভক্তৰ আগমন ঘটিছিলে আৰু তাতে এয়া মই এতিয়া লিংগত পানীও দিছিলোঁ। আচলতে খুব ভাল লাগিলে, কি প্ৰশান্তিয়ে, কি ধুনীয়া পৰিৱেশ। আৰু তাতে ভক্তই আশীষ বিচাৰে, হয়তো মনোকামনা পূৰণ হৈছে, সেইবাবে বিশ্বাস বহু দূৰ দূৰণিৰ পৰা ভক্তৰ আগমন হয়। মোৰো খুব ভাল লাগিলে। আৰু আচৰিত কথা, ভগৱানে বাবাই অগ্নিনাভ বাবাই শক্তি দিয়ক যাতে এইদৰে ভক্তৰ সেৱা কৰিব পাৰে। ময়ো সেৱা ল'লোঁ। আচলতে লাইনত থিয় হৈ হৈ বহুত দেৰি পাছত সেৱা ল'বলৈ পাৰিছিলোঁ। লাইন ভাঙিবলৈ বেয়া লাগে, বহুত ভক্ত বহুত দূৰ দূৰণিৰ পৰা আহে। বাক মই ব্যক্তিগতভাৱে চিনি পাওঁ যদিও, কিন্তু মই লাইনতে থিয় হৈ মই আচলতে সেৱা ল'লোঁ। কাৰণ ভগৱানক দৰ্শন কৰিবলৈ আপুনি অকণমান কষ্ট কৰিবই লাগিব, নহয় জানো? এয়া চাওক, মই সেৱা লৈ আছোঁ। আপোনালোকো পাৰিলে যাব, শাওণ মাহ বুলি নহয়, এতিয়া শাওণ মাহ শেষেই হ'ব হ'ল। যেতিয়াই পাৰে আপোনালোকে নাজিৰাত অৱস্থিত নাজিৰা কোৰ্টৰ ওচৰত গুগল মেপত ছাৰ্চ কৰিলে আপোনালোকে পাই যাব অগ্নিনাভ শিৱ মন্দিৰ বুলি। এয়া কেইখনমান ফটো মোৰ বাৰ লগত, বা ব্যস্ত হৈ আছিলে সেইবাবে ইমান ফটো তোলা নহ'ল আৰু ভিডিঅ' কৰা নহ'ল। আচলতে খুব ভাল লাগিলে, দিনটো বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল। আৰু অগ্নিনাভ বাবাই সকলোৰে জীৱনত কল্যাণ কৰক, সকলোকে কৃপা কৰক, এয়াই মই আশা কৰিলোঁ। জয় অগ্নিনাভ বাবা।